হেল্ল' এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। মানে আমি এতিয়া যাব ওলাইছোঁ ৰাখ চাব নলবাৰী। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱা ষ্টাৰ্ট নকৰিলোঁ, মানে ভাবিলোঁ কিনো দেখুৱাম ৰাতিপুৱা, সেইবুলি ভাবি ইভিনিঙতে ষ্টাৰ্ট কৰিলোঁ। নলবাৰীত ৰাখ চাব যাম, তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু শুনিছোঁ বহুত মানুহৰ ভিৰ, মোবাইল বা উলিয়াব পাৰোঁ নে নোৱাৰোঁ নাজানো, আৰু উলিয়াব পাৰিলে আপোনালোককো নিশ্চয় দেখাম। কাৰণ এইবাৰ নলবাৰীত মোৰো ফাৰ্ষ্ট হয়, এইবাৰে ফাৰ্ষ্ট যাম। বহুতে কৈ আছে বহুত ধুনীয়া হৈছে নলবাৰীৰ ৰাস, তো ভাবিলোঁ এইবাৰ ময়ো গৈ চাওঁ আৰু যিমানকণ পাৰোঁ আপোনালোককো দেখাম। আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব, তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। আৰু এটা কথা, ইমান ভালকৈ নাজানো আৰু ক'ব, তথাপিও এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদি আৰু আপোনালোকে কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব, শুধৰাই দিব, কমেণ্টত জনাই দিব যে তোমাৰ এইটো ভুল হৈছে, নেক্সট টাইম সেইটো ভুল নকৰোঁ। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টি শেষলৈকে। মই ৰেডি হৈ গ'লোঁ, আৰু কেনেকুৱা লগা হৈছে জনাব কমেণ্টত। এতিয়া আমি যাবলৈ ওলাইছোঁ। বেছি মানুহ যোৱা নাই, টোটেল মানুহ গৈছোঁ আমি 11জন। আৰু ল'ৰা ছোৱালী সৰু মানে সিহঁত মাকৰ কোলাতে গৈছে। তো আমি টোটেল 11জন গৈছোঁ। আপোনালোকক ইমান ভালকৈ দেখাব পৰা নাই কাৰণ আন্ধাৰো হৈছে আৰু লাইটটো দিয়া নাই গাড়ীত, তো সিমান ভালকৈ দেখাব নোৱাৰে। আমি ৰাস পাই গ'লোঁ নলবাৰী। দাদা আমার এই হাই রে বলে দাদি দি ইউটিউবত দিব তুমি চাও ইউটিউবত দিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। মোবাইলত ভিডিঅ' কৰিছোঁ তো অলপ লৰিবই। যে মানুহজন খাৰা হৈ আছে, তেখেতে কৈছে যে ইফালেৰে মহিলাবিলাকে সোমাব লাগিব। তো আমি সোমাই যাওঁ ভিতৰৰ ফালে, কি আছে কি নাই দেখাই যাম বাৰু আপোনালোককো। তো চাই যাওক আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে। ইমান মানুহ দেখিছেনে? ইমান মানুহৰ ভিৰ, কেনেকৈ সোমাম ভিতৰত সেয়া ভাবি আছোঁ। মানে এইফালে মূৰ্তি চাব পাৰি, তো আমি যাম মূৰ্তি চাব। ভিৰৰ মাজতো যাব লাগিব, আহিছোঁ যেতিয়া ইমান দূৰৰ পৰা। তো চাই যাওক ভিডিঅ'টি শেষলৈকে মোৰ লগত।
চেলফি লোৱা ষ্টাৰ্ট হৈ গ'ল মানে এতিয়া আৰু আমি চেলফি ল'ম তো চাওক বাৰু কি হয় আগলৈকে আৰু
টিকট এটা আমিও কাটি চালোঁ, মানে ময়ো কাটিলোঁ, বাও কাটিছে। এনেওতো নেপাওঁৱে, তথাপিও চাইছোঁ আৰু। আৰু আমি এতিয়া ৰাখ চাই আহিলোঁ। আমি এতিয়া প্ৰণীতা ৰেষ্টুৰেণ্ট পাইছোঁ, ভাবিছোঁ ইয়াতে কিবা অলপ খাই লওঁ। এতিয়া টাইম হৈছে 12:42 আৰু এতিয়া আমি বুৱৰী ৰেষ্টুৰেণ্টত। আজিৰ ভিডিঅ'টি মই ইয়াতে সমাপ্ত কৰিলোঁ। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। আৰু চাওকচোন ইমান মানুহ আছে, এতিয়া মানুহ নাই। বাই বাই আমাৰ বাইদেউ। এতিয়া আমি বিচাৰিব লাগিব আমাৰ লগৰ কেইজনী আৰু আছে, ক'ত আছে বিচাৰি আছোঁ। গুড নাইট। আৰু ভিডিঅ'টো আপোনালোকে পাব এদিন পিছত। চাই থাকক নলবাৰী ৰাস কেনেকুৱা হৈছে। ভিডিঅ' কৰি লৈ আহিছোঁ যিমান পাৰোঁ। ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ আৰু শেষৰখিনি ভিডিঅ' মই নলবাৰীতে বনাইছিলোঁ। আমাৰ মানে প্ৰণীতা ৰেষ্টুৰেণ্ট সোমোৱাৰ কোনো প্লেন নাছিলে, তো মই নলবাৰীতে সমাপ্ত কৰিম বুলি ভাবিছিলোঁ, কিন্তু আহি আকৌ প্ৰণীতা ৰেষ্টুৰেণ্টত সোমালোঁ। সেইবাবে মই ৰেষ্টুৰেণ্টৰ ভিডিঅ'টো আগতীয়াকৈ দি নলবাৰীটো সমাপ্ত কৰি দিলোঁ। তো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, তেতিয়া বুজিব। আৰু বাই বাই।